हेलो फ्रेंड्स, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বিন্দাছ জানিলোঁ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ ডেইলি ঠাণ্ডা দিনত আপোনাৰ ছালখনৰ স্কিনৰ কেনেকৈ যত্ন ৰাখিব আৰু মই ডেইলি কেনেকৈ মোৰ ছালখনৰ যত্ন ৰাখোঁ তাকে আপোনালোককো দেখাম। যদি আপোনালোকে ভাল পায় ফ'ল' কৰিব পাৰে, মই ভালেই পাইছোঁ ৰিজাল্ট। মই ডেইলি ফাৰ্ষ্ট মই এইটো মামা আৰ্থৰ এইটো দেখিছে মামা আৰ্থৰ ফেচ ৱাছ চেৰে মুখখন ধুনীয়াকৈ ক্লিন কৰি চাফা কৰি লওঁ। তাৰপিছত নেক্সট মই এইটো ভিটামিন ই কেপচুল, আপোনালোকে যিকোনো ফাৰ্মাচীত অতি সহজে পাই যাব। এইটো ভিটামিন ই কেপচুল আপোনালোকে ডেইলি এই পেকটো বনাই কিনেও ডেইলি লগাব পাৰে আৰু মই ডেইলি এনেকৈ বনাই নথওঁ, মই ডেইলি লগাওঁ। এইটো ভিটামিন ই কেপচুল এটা ল'ব, তাৰ লগত আপুনি কোকোনাট অইল নহ'লে বাদাম অইল এইটো ল'ব পাৰে। নেক্সট গোলাপ জল, এই তিনিটা বস্তু আপোনালোকে মিক্স কৰি ধুনীয়াকৈ গোটেই ৰাতি মুখখন ভালকৈ 5 মিনিটমান মাছাজ কৰি পেলাই লগাই থৈ দিব আৰু ৰাতিপুৱা আপোনালোকে ধুনীয়াকৈ ফেচ ৱাছ কৰিব। আৰু মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আপোনালোকে দেখিছে মই ভালকৈ মুখখন ফেচ ৱাছ কৰি আহিলোঁ। এতিয়া মই নেক্সট এতিয়া পেকটো লগাম, তো দেখাই আছোঁ, চাই থাকিব আপোনালোকক। আৰু আপোনালোকেও সেনেকৈ লগাব পাৰে আৰু আপোনালোকে তাৰ লগত আৰু এটা বস্তু দিব পাৰে, সেইটো হ'ল আপোনাৰ এল'ভেৰা জেল। বৰ্তমান মোৰ লগত এল'ভেৰা জেল নাই, শেষ হৈছে, তো সেইকাৰণে মই এই তিনিটা বস্তু মিক্স আপ কৰি কিনে লগাম। নাৰিকল কোকোনাট অইল, আপুনি এইটো অকণমানকৈ মুখখন ফুটাই ল'ব। নেক্সট গোলাপ জল দি দিব অলপ, 2-3 টোপালমান। নেক্সট এইটো আপুনি ধুনীয়াকৈ মিক্স কৰি এইটো আপুনি গোটেই ফেচত এতিয়া লগাব। আৰু আপুনি ইচ্ছা কৰিলে এইটো আপুনি অকল মুখতে নহয়, গোটেই স্কিনৰ গোটেই বডিত লগাব পাৰে, হাতে ভৰি য'তে চবতে লগাব পাৰে। কৰিলে কি হ'ব, আপোনাৰ স্কিনখন যিটো আপোনাৰ ড্ৰাইনেছ হয়, ড্ৰাইনেছটো নহ'ব, স্কিনখন আপোনাৰ কোমল হ'ব, লগতে আপোনাৰ স্কিনখন উজ্জ্বল হ'ব। এনেকৈ আপুনি গোটেই ৰাতি মাছাজ কৰি ৰাতিপুৱা ধুনীয়াকৈ ফেচ ৱাছ কৰি দিব। এইটো আপুনি ডেইলি লগাওক, তেতিয়া আপুনি ইয়াৰ প্ৰমাণ ৰিজাল্ট নিজেই পাব বাৰু। তো আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।